Hello, মই প্ৰণৱ ওয়েলকাম টু মাই কিচেন। মই আজি বনাবলৈ লৈছোঁ গাজৰ হালৱা। এতিয়া গাজৰৰ সিজন হয়, আপোনালোকেও বনাওক খাওক আৰু চাওকচোন আহক মই কেনেকেনো বনাওঁ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটোত যাতে আপোনালোকে ভিডিঅ'বিলাক পাই থাকে। প্ৰথমে আপোনালোকক দেখাম মই কি ইনগ্ৰেডিয়েন্টছ লৈছোঁ। গাজৰ 5টা লৈছোঁ, কিচমিচ 1 চামুচ লৈছোঁ, আলমণ্ড 4টা লৈছোঁ আৰু কাজু লৈছোঁ 5-6টা মান লৈছোঁ। গাখীৰ 1 কাপ লৈছোঁ, চেনি লৈছোঁ 1 কাপৰ 3 ভাগ চেনি লৈছোঁ, ঘি লৈছোঁ 3 চামুচ, গাজৰখিনি সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এই কাজুখিনিও কাটি ল'লোঁ সৰু সৰুকৈ, আলমণ্ডখিনিও কাটি ল'লোঁ। এতিয়া আমি বনাবলৈ আৰম্ভ কৰিম। এতিয়া ঘিখিনি দি দিছোঁ। এতিয়া গাজৰখিনি দি দিম। আমি এতিয়া গাজৰখিনি মিক্স কৰিম। 4-5 মিনিটৰ কাৰণে আমি মিক্স কৰি থাকিম মাজে মাজে। এতিয়া 5 মিনিট হৈ গৈছে। এতিয়া আমি 2 বা 3 মিনিটৰ কাৰণে আমি ঢাকি ৰাখিম। ল' ফ্লেমত ৰাখি দিম। এতিয়া 3 মিনিট হৈ গৈছে। এতিয়া গাখীৰখিনি দি দিম। এতিয়া 4-5 মিনিটৰ কাৰণে আমি সিজিবলৈ দিম। এইখিনি মিডিয়াম ফ্লেমত ৰাখি দিম। এতিয়া 5 মিনিট হৈ গৈছে। এতিয়া চেনিখিনি দি দিম। ভালকৈ মিক্স কৰি দিম। এতিয়া আকৌ 2-3 মিনিটৰ কাৰণে সিজিবলৈ দিম। এতিয়া আকৌ 2-3 মিনিটৰ কাৰণে সিজিবলৈ দিম। এতিয়া 2 মিনিট হৈ গৈছে। এতিয়া আমি এড কৰি দিম আপোনাৰ ইলাইচি ইনগ্ৰেডিয়েণ্টটো মই দেখাবলৈ পাহৰিলোঁ। এতিয়া মই এই ইলাইচি দি দিছোঁ। ইলাইচি কিচমিচখিনিও দি দিছোঁ, আলমণ্ড দিছোঁ, কাজু দিছোঁ। এতিয়া আমি ভালকৈ মিক্স কৰি দিম। এতিয়া আমাৰ ধুনীয়া ফ্লেভাৰ এটা আহি আছে গাজৰ হালৱাৰ পৰা। এতিয়া আমাৰ গাজৰ হালৱা ৰেডি হৈ গ'ল। এতিয়া আমি খাব পাৰিম। আলমণ্ড দিছোঁ, কাজু, আপোনালোকে গাজৰ হালৱাটো কেনেকুৱা পালে আপোনালোকে তলত কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'ত প্ৰথম আহিছে যাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকে। থেংক ইউ।